আৰু মোৰ ইছাৰে ধুনীয়াকৈ কথা পাতি আছোঁ। মাইনাই নহয় এনেকৈ যে মানুহৰ ওচৰলৈ কেতিয়াও নাযায়। বিয়া ঘৰত মানে যিমান সময় আছে মোৰ ওচৰতে আছে আৰু মই পূৰা মামীৰ লগত কথা পতাত ব্যস্ত। এইফালে যে ভিডিঅ' কৰি আছে মই গমেই নাপাওঁ। আৰু এইফালে বাপেকে ভিডিঅ' কৰি আছে আৰু মই ইমান ভালকৈ গমেই নাপাওঁ। আৰু মামাহঁতে এইফালে মানে মামায়ে ছোৱালীক কিবা কিবি সুধি আছে, তাই উত্তৰ দিয়া নাই। মই বিয়া ঘৰত আছোঁ আহি পেলাই, আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে প্লিজ তলত কমেণ্ট কৰি জনাব। ৰ'ব আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিওঁ মোক কেনেকুৱা লাগিছে। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. আৰু গাইজ এইজনী মাইনা আমাৰ, আৰু মাইনাই দেখিছেনে নাচি আছে। আৰু মই গানটো মিউট কৰি দিলোঁ, নহ'লে কপিৰাইট আহি যাব পাৰে যে। আৰু সেয়াই, আৰু তাই নাচি আছে, তাই খুব ফূৰ্তি পাইছে কিন্তু দেই ইয়ালৈ আহি। কাৰণ তাই আগতে তেনেকৈ বিয়া খাবলৈ গৈ পোৱা নাই, এইখন ফাৰ্ষ্ট হয় তাই। সিহঁতৰ ঘৰৰ পৰা অকণমান ভাবিছোঁ অকণমান চাই আহোঁগৈ, কোনো মানুহ অহা নাই যেতিয়া। আৰু এইফালে হাজবেণ্ড আৰু ছোৱালীও আহি আছে, এইটো চাইডে হাতীতেহে। আৰু আমি পথাৰখন চাবলৈ গৈ আছোঁ। আপোনালোকক অকণমান বেক কেমেৰা কৰি দেখুৱাই দিম ৰ'ব। বিয়াৰ ঘৰৰ পৰা অকণমান ওলাই আহিলোঁ, বহুত বেছি ভাল লাগিলে। বহুতখিনি ফটো উঠিলোঁ, কেইটামান ৰিলছ বনালোঁ। সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগিলে। আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব, লগতে মাইনাক কেনেকুৱা লাগিছে জনাব। আৰু তাই ইমান বেছি দুষ্ট কৰি থাকে নহয়। এই আগত তাই গৈ আছে, এইখনেই হৈছে পথাৰ, আৰু এই জেগাখিনি পাথৰি বুলি কয়। আমি ইয়াতে বেছি সময় নাথাকোঁ। ইয়াতে আমি বিয়া চিয়া খাই পেলাই 1:30-2টামানত ইয়াৰ পৰা ওলাই যাম। নাহিলে বেয়া পাব, মাহী ছোৱালীজনী বিয়া, সেইকাৰণে আহিবলগীয়া হ'ল। আৰু আজি বতৰটো বহুত বেছি ঠাণ্ডা আছিলে, এতিয়া বাৰু ৰ'দ দিলেগৈ। আৰু এইফালে ইয়া মাইনা আৰু হাজবেণ্ড। ব'লক তেতিয়াহ'লে আমি বিয়া ঘৰলৈ যাওঁ, বিয়া ঘৰত গৈ একেবাৰে লগ পাই থাকিম। আৰু ৰ'ব দেই, বিয়া ঘৰলৈ যাওঁ বুলি ক'লোঁ হয়, কিন্তু আজি মই ভিডিঅ'টো আৰম্ভ কৰাই নাই দেখোন। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। স্বাগতম জনাইছোঁ পলিচ ব্লগৰ অন্য এক ভিডিঅ'ৰ সৈতে। এইফালে ছোৱালীয়ে পলি চিঞৰি আছে। বিয়া ঘৰত ভিডিঅ'টো আৰম্ভ কৰিবলৈ অকণমান লাজ লাগে দিয়কচোন, যিমানে যি নহওক ভিডিঅ' বনাই থাকিবলৈ মোৰ ভাল নালাগে। আৰু সেইকাৰণে অকণমান ওলাই আহিলোঁ ভিডিঅ' কৰিবলৈ কাৰণে। আৰু আপোনালোকৰ খবৰ কেনে বাৰু? মোৰতো সদায় নিচিনাকৈ একদম পূৰা বিন্দাছ লাইফে কটাই আছোঁ। আৰু মই আজি অকণমান বেছিয়ে বিন্দাছ বাৰু, কিহৰ কাৰণে অকণমান ওলাই কৰি আহিলে মনটো ভাল লাগে ন। আৰু ইফালে গৰু মাইনাই কিন্তু গৰু ছাগলী দেখা নাপায় যে, বহুত বেছি ভাল পায়। আৰু এইফালে হাজবেণ্ড, তোমাৰ আজি মিষ্টাৰৰ আজি কেনেকুৱা খবৰ? মজা। আৰু এইফালে ছোৱালী পিছত আহি আছে, দেখা হাই কৈ দিয়া। কোৱা, মই ভালে আছোঁ। অ'কে, বাই বাই কৈ দিয়া। ব'লা আমি ঘৰলৈ যাওঁ, ব'লা খোজকাঢ়ি ব'লা। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। ফটোশ্বুট চলি আছে। কেমেৰামেন লিচা। আৰু এইফালে পূৰা ফটো পজ দি আছে। এইফালে এজনী আছে আমাৰ কইনা, আৰু এইফালে এজনী আছে মাহী ছোৱালী। এইজনীও মাহী ছোৱালী আৰু এইজনীও মাহী ছোৱালী। আৰু এই তিনিও
আমাৰ চলি আছে পুৰা নাচৰ পৰ্ব সকলোৱে নাচি আছে লগতে মোকো নাচিবলৈ ক'লে কাৰণে মই অকণমান এনে নাচি দিলোঁ নেজানো নাচিবলৈ তথাপিতো মানে অকণমান মানে চেষ্টা কৰিলোঁ আৰু নাচিবৰ কাৰণে গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা নেক্সট দিনাখনে মৰ্নিং আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 8:30 ভাবিলোঁ যোৱাকালি ভিডিঅ'টো শেষ কৰা নহ'ল ভিডিঅ'টো সমাপ্ত কৰোঁ বিয়াৰ পৰা যোৱাকালি আহি পালোঁ আহি পাই মোৰ ইমান বেছি ভাগৰ লাগিলে অকণমান বিচনাত বাগৰি দিলোঁ আৰু শুৱাৰ পৰা উঠি ভাত বনাবলৈ যাওঁতেই মানে মোৰ অৱস্থা কি হ'ল দেখুৱাই দিওঁ আপোনালোকক দেখিছেনে একদম পুৰা মানে গোটেই মই গাজৰ কাটি আছিলোঁ গাজৰ কাটি থাকোঁতে গোটেই হাতৰ যে মানে চুৰিখনৰ মানে যিটো জোং আছে মোৰ গোটেই হাতত সোমাই গ'ল আৰু ইমান বেছি বিষ হ'ল আৰু ইমান বেছি ভয় খালোঁ বহুত বেছি তেজ গ'ল সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া গাটো ইমান ভাল নহয় যোৱাকালি বহুতখিনি তেজ গ'ল আজি টিটি বেজি এটা ল'বগৈ লাগিব আৰু অকণমান বজাৰলৈও যাবলগীয়া কাম আছে সেইটো নেক্সট এটা ভ্লগত আপোনালোকক লগ পাম তেতিয়াহ'লে বেছি কথা নকওঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই